called Warden. হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আছে আমাৰ ফেয়াৰৱেল, তাৰ কাৰণে ওলাইছোঁ অলপ মই এইবিলাক ইমান বেছি মেকআপ চেকআপ নকৰোঁ, হ'লেও বাৰু অকণমান লগৰজনীয়ে লগাই মেলি দিলে। এয়া কেনেকুৱা লাগিছে ক'বচোন। ভালকৈ ওলাই এতিয়াও হোৱা নাই, অলপ লগাব আছে, বিন্দি চিন্দি লগাব বাকী আছে আৰু অকণমান ডাঠে হ'ল নেকি আইনিলাৰটো। একো নাই, এইখিনি মিলাই ল'ম বাৰু। বাকী আইছেডো এয়া তাই লগাই মেলি দিলে ধুনীয়াকৈ, আৰু দেখাম যিমানটো পাৰোঁ আপোনালোকক চাই থাকিব। আৰু মই মোৰ ধুনীয়াকৈ কাপোৰযোৰ উলিয়াই লৈছোঁ। আচলতে ভণ্টিয়ে চব ঘৰৰ পৰা পাপা যে আহিছিল, ভণ্টি আৰু মায়ে চব ধুনীয়াকৈ ঠিক ঠাক কৰি মোক কাপোৰ দিয়ে পঠাইছে, কোচলৈকে মানে দি পঠাইছে, আৰু মই কেৱল পিন্ধিব লাগে আৰু যাব লাগে ধুনীয়াকৈ। আৰু অকণমান বাৰু কোচ চোচ মিলাই ল'লোঁ, হ'লেও তাহাঁতি খুব ধুনীয়াকৈ মোক দিয়ে পঠাইছে। ভাল লাগিছে কাপোৰযোৰ, মোৰো খুব মৰম লাগিছে। মই নোকোৱাকৈ একদম ধুনীয়া কাপোৰ এযোৰ দি পঠাইছে, আৰু ৰাতি লাইটৰ পোহৰত খুব ধুনীয়া আজি লাগিব কাপোৰযোৰ এইযোৰ। আৰু এইফালে এইবোৰ সামগ্ৰীবোৰ উলিয়াই লৈছোঁ। ফুলি কোনযোৰ পিন্ধোঁ মানে ডিচাইড কৰিব পৰা নাই। এবাৰ ভাবিছোঁ এইযোৰ পিন্ধোঁ, নাই এইযোৰ বৰ নিমিলিব, তেনেকৈ বিচাৰি চাওঁতে এইযোৰ মানে ভাল লাগিলে। এইযোৰ মই কলকাতাৰ পৰা আনিছিলোঁ ফুলিযোৰ, মোৰ খুব ভালো লাগে বাৰু। এইযোৰ মিলিব যেন লাগিলে, আৰু আচলতে কাপোৰযোৰৰ লগত এইযোৰ মিলিলোঁ। আৰু আছিলে অসমীয়া গহনাৰ এটা ছেট, মানে তিনিটা যোৰাই আছিলে মোৰ হাতত বাৰু, এতিয়া মানে ঘৰত আছে বাকী। ছেটটো মিলিলেহেঁতেন, কিন্তু মই ভাবিলোঁ যে এইটোৱে পিন্ধোঁ নেকি, ৰাতি অকণমান এইটোৱে মিলিব, তো এইটো পিন্ধোঁ। আৰু অসমীয়া গহনাৰ ফুলিযোৰ নিপিন্ধোঁ, কিন্তু তাৰ যোনডাল চেইনডাল সেইডাল নিশ্চয় পিন্ধিম বুলি ভাবিছোঁ। আৰু ছোৱালী মানুহে এইবোৰ খুব চোৱা হয় ন। মই অকণমান এলেহুৱা, হ'লেও বস্তুবোৰ যোগাৰ কৰি থৈ দিওঁ টাইমত, এদিনৰ কাৰণে হ'লেওতো লাগি যায় নহয় জানো, সেয়েহে এইডালকে পিন্ধি যাম বুলি ভাবিছোঁ। আৰু ভাল লাগিব, জাপি ষ্টাইলৰ হয়, জাপিহে হয়, জোনবাই ষ্টাইলৰ। আৰু এইটো ফুল লগাম, খোপাতটো বান্ধিলে যিহেতু ফুল লগাবই লাগিব। সেয়া ফুল এয়াও মোক ভণ্টিয়ে আনি দিয়া দেই, মই নিজে এইবোৰ একো কিনা নাই, অকল সেই ইয়াৰৰিংযোৰে দুযোৰে মই কিনা। আৰু এইখিনি খাৰু মই খুব কমেই পিন্ধোঁ আচলতে। এনেকুৱা খাৰু আচলতে গল্ডেন কালাৰৰ খাৰুখিনি কুৰ্তা চুৰ্তা চবৰ লগতে মিলি যায়, হ'লেও মই মানে নিপিন্ধোঁ, খালীকৈ ৰাখোঁ, অকল ঘড়ীটোৱে পিন্ধি যাওঁ। ৰিং চিংবোৰো ইমান পিন্ধি নাথাকোঁ, থকাটো চব থাকে কিন্তু মই মানে পিন্ধি নাযাওঁ। আনকি গল্ডেন ৰিংটোও মানে মই পিন্ধিবলৈ থাকি যায়, মানে একচুৱেলি ভাল পাওঁ, কিন্তু মানে এনেকেই চিম্পলকৈও মোৰ ভাল লাগে। কিন্তু হ'লেও মই বেয়াও নাপাওঁ, কিন্তু মোৰ ভালো লাগে। গতিকে বস্তুবোৰ খুব ধুনীয়া যোগাৰকৈ আছে, আৰু এইকেইডাল কাপোৰযোৰৰ লগত খুব ধুনীয়া মিলিব। এইকেইপাত পিন্ধিম আৰু মই গল্ডেন খাৰু পিন্ধিম। চাওঁচোন কি পিন্ধোঁ, ধুনীয়াকৈ ওলাই মেলি ল'ম। আৰু মই ইয়েৰিং এযোৰকে পিন্ধিম বুলি ডিচাইড কৰিলোঁ, আৰু এযোৰকে পিন্ধি মেলি ধুনীয়াকৈ ওলাই যাম বুলি। আৰু বস্তুকেইটা উলিয়াই মেলি ধুনীয়াকৈ চাইছোঁ আৰু কি পিন্ধিম, আৰু এই ফুলটো মিলিব ধুনীয়াকৈ এপাহ লগাম আৰু দেই। আৰু এনেকুৱা হোৱাইটখিনি নলগাওঁ আজি। আৰু এয়া মই ওলাই মেলি প্ৰায় ৰেডি হ'লোৱে, ফুলি এইযোৰকে পিন্ধি ল'লোঁ, এখন হাতত ঘড়ী, এখন হাতত খাৰু পিন্ধি লৈছোঁ। এয়া মই ৰেডি হৈ গ'লোঁ, আৰু বেজটো ধুনীয়াকৈ লগাই লৈছোঁ। আৰু এতিয়া বাহিৰলৈ ওলাই যাম, ছোৱালী যিহেতু ওলাই যাম, ফটো কেইখনমানো মাৰিব লাগিব। আৰু মোৰ কাম আছে আজি, স্পীচ দিব লাগে। এটা খুব ভাল লাগিছে যে 69 জনী ছোৱালীৰ ভিতৰত স্পীচ দিবৰ কাৰণে অকল মোক চিলেকশ্যন কৰিছে। মই ভাবি আছিলোঁ অকল স্পীচ দিব লাগিব, কিন্তু কি হ'ল পেলাই তাত গৈ পেলাই অকল স্পীচেই নহয়, অকণমান সৰু সুৰা এংকৰিঙৰ কামো কৰিবলৈ পাই গ'লোগৈ। আচলতে সম্বৰ্ধনা জনোৱা বা নাচৰ আগত কিবা কিবি হেৰি কৰি দিয়া। আৰু এয়া চাওকচোন, আপুনি মানুহ যথেষ্ট গোট খাইছে, আৰু মই স্পীচ দিম ইয়াতে, আৰু যদি সুবিধা পাওঁ কবিতা আবৃত্তিও কৰিম স্পীচৰ লগতে। এয়া বৰ্তমানৰ পৰিৱেশ, আৰু কৈছিলোঁ যে মই এংকৰিং কৰিবলৈও পাই গ'লোগৈ বুলি। এয়া চাব, এয়া ষ্টাৰ্ট হৈ গ'ল। ৱাৰ্ডেন বাইদেউকে প্ৰমুখ্য কৰি আমাৰ শ্ৰদ্ধাৰ সকলো মানুহসকলক আমি মঞ্চলৈ, এয়া মাজে মাজে আকৌ বহি ফটো উঠোঁ। এয়া মাজে মাজে বহোঁহি, মাজে মাজে আকৌ ষ্টেজলৈ উঠি যাওঁ। আমাৰ মাজলৈ আহিছিল ছিংগাৰ মৃদীপ, কিন্তু তেখেতৰ গানখিনি মই ইয়াতে এড কৰিব নোৱাৰিলোঁ, কাৰণ তেখেতৰ মিউজিকখিনি যিহেতু বজাই দিছিল এক্সট্ৰাকৈ, মানে সেইকাৰণে কপিৰাইট আহিব বুলি।
এয়া মই মাজে মাজে কথা কওঁ আকৌ আহি বওঁ সেই এনেদৰে চলি গ'ল। মেমসকল, ৱাৰ্ডেন বাইদেউকে প্ৰমুখ্য কৰি ইনষ্টিটিউটৰ সমূহ কৰ্মৰত ব্যক্তিসকল, আমি ইতিমধ্যে গম পাইছোঁ যে আমি কিয় সকলো ইয়াত একেলগে সমবেত হৈছোঁ। এইখিনি সময়ত উপস্থিত হৈ মোৰ এটা কথা খুব মনলৈ আহিছে। যেতিয়া সৰুতে বিচনাখনৰ পৰা উঠি আহিবলৈ এলাহ কৰোঁ, তেতিয়া ককাই সদায় এটা কথা কৈছিল, তেওঁলোকৰ দিনৰ পদ্য আছিল বোলে, ঘড়ীটোৱে কয় জানা টিক টিক টিক, সময় গৈছে জানা ঠিক ঠিক ঠিক। তেনেদৰে আহি সময়ৰ লগে লগে আমি এই বিদায়ৰ সময়ত উপস্থিত হৈছোঁহি। এইখিনি সময়ত থিয় হৈ মই যদি 3টা বছৰলৈ ঘূৰি চাওঁ, মোৰ কিছুমান কথা মনলৈ আহিছে, যিখিনি কথা ক'বলৈ ইচ্ছাও নাছিল, বিচৰাও নাছিলোঁ, কিন্তু মনটোত বৰকৈ সুদুৱাই আছে। কথাখিনি হৈছে, আধুনিক সময়ছোৱাত আমি সকলোৱে আধুনিকতাৰ লগত সমানে খোজ মিলাই আগবাঢ়ি গৈছোঁ, পিন্ধিছোঁ, ফুৰিছোঁ, খাইছোঁ আধুনিকতাৰ। কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ মন কৰিব, কাৰণ ইয়াৰ পিছত আমাৰ জাৰ্ণিটো অলপ বেলেগ হ'ব। এতিয়ালৈকে ষ্টুডেণ্ট বুলি আমি বহুত কথা আমাক এৰি দিছিল মানুহে, কিন্তু ইয়াৰ পৰা ওলাই গৈ আমি নিজৰ কামত অলপ বেলেগ ধৰণে আগুৱাই যাব লাগিব, আৰু আমি গ্ৰহণ কৰা ডিগ্ৰীটোৰ সঠিক উত্তৰ দিব পাৰিছোঁ নে নাই সেইটো আমাৰ প্ৰধান কথা হ'ব। আপোনালোকে সদায় আশীৰ্বাদ কৰিব লাগিব। আৰু এটা কথা, সকলোৱে মোক ফাৰ্ষ্ট ইয়েৰত এটা মৰমত নাম দিছিল পালপাল, সেই নামটো মই সদায় মনত ৰাখিম। ক্লাছত পল্লৱী যিমানে মাতে পালপালুমু সিমানেই মাতে প্ৰিন্স পথাৰ কবিৰাম গগৈ। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্য স্নাত ক্লেদময়ীহে বিশাল পথাৰ, বিপুল সম্ভৱা নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময়, তুমি মোহময়, জীৱন মালিকা পথাৰ, তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস, আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ, মৃতম্লান কৃষকৰ সাধনা কঠোৰ, নিৰন্ন বিমৰ্ষ আৰু ক্লান্ত সন্ধিয়াত দুচিন্তা দুঃসহ হৈ পৰে মহাজনীৰ দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা, পাৰ ভাঙি পানী আহে, সোঁতৰ চেৱে চেৱে বাঢ়ে, নাচে আৰু হাঁহে। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক কৰিছে বুলি। কিন্তু মেম পাৰ হৈ যাবলৈ নাপালে, দৰ্জাখনৰ হুকটো লগাই আকৌ পুৰা উৎপাত কৰিছে আৰু চবে। আৰু মেমে কিছুমান কেতিয়াবা বুদ্ধি লগাই দিয়ে যে ষ্টুডেণ্টখিনিয়ে যেতিয়া নপঢ়ি ষ্টাডি আৱাৰত এবাৰ ৰাউণ্ড দিয়াৰ পিছত যেতিয়া নেক্সট আকৌ ৰাউণ্ড দিবলৈ আহে, ছোৱালীবোৰ চব শুই দিয়ে। স্কুলত যেনেকৈ ল'ৰা ছোৱালীবোৰ যেনেকৈ স্কুল যাব মন নগ'লে ঘৰত যে পেট বিষ হয় বুলি কয় যে, আমাৰ নেক্সট যেতিয়া শুই দিয়ে, আকৌ মেমৰ আগত যেতিয়া ধৰা পৰে চবৰে মূৰ বিষ হয় সেইটো। তাৰপিছত নয়নিকা আৰু মই ৰাখি মই কিন্তু মই এদিনো নুশো, ভয়তে নুশো, আৰু যোনদিনা শুওঁ সেইদিনাই মোক মেমে পায়হি। সেইকাৰণে মই সেই ভয়টোত মেমে মাত্ৰ মোক এদিনহে পাইছে নেকি হলত, তাৰ পৰা মোক শুই থাকোঁতে কিন্তু পোৱা নাই। মই হাৰ পাই আছোঁ আৰু মেম সেইদিনা খুব লাহে লাহে আহিছে। মেমে গম পালে সিহঁতৰ হলটো গোটেইখিনি শুৱে আপুনি। তাৰপিছত সেইদিনা মই ইমান গুৰুত্ব দিয়া নাই, আহিছে নাহিছে, নিজেও টোপনিয়াই আছোঁ, খালি বহি আছোঁ, শুই দিয়া নাই। তাৰপিছত গম পালোঁ আৰু মেমৰ চেণ্ডেলৰ আৱাজটো অকণমানকৈ শুনিলোঁ, ছাইডৰ চবকে জগাই দিলোঁ, উঠিলে। মোৰ এখেৰ নয়নি থাকি গ'ল, ইমানকৈ থাকি গ'ল, পুৰা টোপনি, নাক চাক বজাই শুই আছে। তাৰপৰা মেমে দৰ্জাখন খুলি দিলে ন, যিকেইজনী উঠিছে একোতো পঢ়া নাই। এজনীয়ে প্ৰচিডিউৰখনকে উলিয়াই খুব ৰিডিং দিছে, এজনীয়ে আকৌ আউটিঙৰ এপ্লিকেশ্যন আছিলে সেইবোৰকে পঢ়িছে। এনেকৈ দিনটো ধুনীয়াকৈ পাৰ হ'ল। এয়া পালোঁ গিফ্ট আৰু এটা পেন দিছে লগত এইখনৰ উপৰিও। থেংক ইউ সকলোকে। এইখন ধুনীয়াকৈ থ'ব পাৰিম, ঘৰত মনত থাকিব। আৰু এতিয়া আহি আছে এক্সাম, ভালদৰে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে, ভাল ৰিজাল্ট কৰিব লাগে, মা পাপাৰ ভণ্টিৰ সপোনবোৰ আশাবোৰ পূৰণ কৰিব লাগে, সেয়াই বিচাৰোঁ। আৰু ভণ্টিৰ যি মৰম ছাপোৰ্ট, তাৰ কাৰণে
পাইছোঁহি। মা পাপাৰ মৰম ছাপোৰ্ট আছে আৰু মোৰ শুভাকাংক্ষীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ খুব ভাল লাগিলে এনেদৰে মঞ্চত উঠি ইমানখিনি মানুহৰ আগত কথা ক'বলৈ পালে নিজৰো মনটো ভাল লাগে। আৰু তাৰ মাজতে ফটো উঠিছিলোঁ আৰু ইমানখিনি ভিৰ আছিল সকলোৰে মাজত, লগতে এংকৰিঙো কৰিবলৈ পালোঁগৈ আজি শেষৰ প্ৰগ্ৰেমতো গৈ ভাল লাগিল সঁচাকৈ যথেষ্ট। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আজিলৈ।